নমস্কাৰ সকলোকে মই মৃদুলাই নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম কৰিছোঁ। আপোনালোকে চাগে ভাবিছে মই ঘূৰাই ঘূৰাই কি দেখাই আছোঁ। ঘূৰাই ঘূৰাই এইটোৱে দেখাই আছোঁ, মানে আমি এই ঘৰটো শ্বিফ্ট কৰিম। আমাৰ থানাত কোৱাৰ্টাৰ পাইছোঁ, আমি তালৈ যাম। সেইকাৰণে মই বস্তুবিলাক পেকিঙো কৰি আছোঁ আৰু আপোনালোককো দেখুৱাইছোঁ। 8 মাহকৈ এই ঘৰটোত থাকিলোঁ। নিজৰ নিচিনা হৈ গ'লগৈ। বাঁহৰ হ'লেও, ফুটা হ'লেও, ভাঙা হ'লেও মানে একে মৰম উপজি গ'ল এই ঘৰটোত প্ৰতি। মানে বহুত যাবলৈও মোৰ দুখ লাগি আছে, কিন্তু এতিয়া ৰুমটো পাইছোঁ যেতিয়া সেইটো সুবিধা এৰিবলৈ মন নাই যোৱা। এয়া বস্তুবিলাক পেকিং হৈ গ'ল আৰু তেওঁ এটা এটাকৈ বস্তুবিলাক থানাত নি পেলাই থৈ আছেগৈ আৰু ময়ো এয়া শেষত আৰু গোটেইখিনি বস্তু নিয়া হৈ গ'ল। আৰু শেষত মই গোটেই ঘৰটো এবাৰ সাৰি দিছোঁ, চাফ চিকুণ কৰি দিছোঁ। কাৰণ এখন ঘৰৰ পৰা ওলাই আহিলে সেই ঘৰখন কেতিয়াও লেতেৰাকৈ থৈ আহিব নালাগে। সেইকাৰণে মই গোটেই ঘৰখন আকৌ এবাৰ সাৰি লৈছোঁ। আৰু এইবাৰতে মানে মই আহি যাম আৰু এয়া আহি আমি থানা পালোঁহি। কাৰণ ৰুমৰ পৰা থানা বেছি দূৰ নহয়, নাছিলে মানে আগতে। সেইকাৰণে আহি গ'লোঁ। এয়া ৰুমটো আমাৰ এইটোৱে হয়, অলপ ডাঙৰ হয় আৰু য'ত পৰি থাকে ভাল আৰু। কিন্তু বস্তুবিলাক এনেকৈ আছে, মই কোনফালৰ পৰানো আৰম্ভ কৰিম একো ভাবি পোৱা নাই। কাৰণ এঠাইৰ পৰা এঠাইলৈ আহিলেও মানে অলপতো কষ্ট হৈয়ে দিয়কচোন। আৰু সেইদিনাখন বজাৰ বাৰ আছিলে, তলত বজাৰ বহি থাকে, আমাৰ ৰুমৰ পৰা ধুনীয়াকৈ দেখি থাকে, সেইকাৰণে ভাল লাগে আৰু প্ৰথমেই মই পাতি লৈছোঁ মোৰ গোঁসাই ঘৰখন। এইখনেই মোৰ আৰম্ভণিতেই মই এইখনে স্থাপন কৰি লৈছোঁ আৰু বাকীখিনি পিছত হৈও থাকিব। আৰু পাকঘৰখনো পাতি লৈছোঁ আৰু এইখিনি হৈ থাকিব আৰু লাহে লাহে এটা এটাকৈ। কাৰণ গোটেইখিনি একেলগত কৰাও সম্ভৱ নহয়গৈ, কোনফালেনো কি থ'ম মই একো বুজি পোৱা নাই। তাৰপিছত এয়া হৈ আছে লাহে লাহে। এয়া সন্ধিয়ালৈ গোটেইখিনি হৈ যাবগৈ আৰু এয়া সন্ধিয়া সময়ত গোটেইখিনি হৈ গ'লে গেছ টেবুল এইখিনিতে পাতি লৈছোঁ খিৰিকীখনৰ ওচৰত। আৰু বিচনাখন মানে আগতে ভাড়া ৰুমৰ আছিলে কাৰণে আমাৰ নিজাববীয়া নাছিলে। এতিয়া বিচনা অৰ্ডাৰ কৰিছোঁ, আহিলে মানে আমি বিচনাত শুবলৈ পাম। এতিয়া মাটিতে আমি কাম চলাব লাগিব। আৰু সন্ধিয়া নতুন ঘৰত এয়া গোঁসাইৰ ওচৰত বন্তি জ্বলাই লৈছোঁ। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই বাই।